হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ জীৱ বিজ্ঞানৰ অধ্যায়টো সুপুষ্পক উদ্ভিদত যৌন প্ৰজনন। সুপুষ্পক উদ্ভিদত যৌন প্ৰজননৰ প্ৰিভিয়াছ কুৱেশ্যন যিবিলাক প্ৰতি বছৰে আহি থাকে, গতিকে ভিডিঅ'টো শেষলৈ চাবা। এই কুৱেশ্যনবিলাক লিখি ৰাখিব। গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নত আছে বহু ভ্ৰূণতা চমুটুকা লিখা। হায়াৰ ছেকেণ্ডেৰীত 2012 আহিছিল। উত্তৰটো হ'ব কোনো কোনো জাতৰ নেমু আৰু আমত ভ্ৰূণৰ চাৰিওফালে বা চাৰিওকাষে থকা নিউক্লিয়াছ কোষ বিভাজিত হয় আৰু ভ্ৰূণস্থলীত প্ৰৱেশ কৰি ভ্ৰূণ সৃষ্টি কৰে। এনেধৰণৰ ডিম্বকত একাধিক ভ্ৰূণ সৃষ্টি হয়। ইয়াকে বহু ভ্ৰূণতা বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, দ্বিগৰ্ভাধান বা দ্বিনিষেচন মানে কি? HS 2012 আহিছিল। উত্তৰটো হ'ব ডিম্বকৰ ভিতৰত এবাৰ স্ত্ৰীজনন কোষৰ লগত আৰু এবাৰ ভ্ৰূণপোষৰ লগত বেলেগ বেলেগ দুবাৰ দুটা পুংজনন কোষৰ মিলনক দ্বিগৰ্ভাধান বা দ্বিনিষেচন বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, এটা উদাহৰণ দিয়া য'ত ফল গৰ্ভাশয়ৰ পৰা উৎপত্তি নহয়। HS 2014 আহিছিল। উত্তৰটো হ'ব আপেল। 4 নম্বৰ প্ৰশ্ন, অনিষেক বুলিলে কি বুজা? এবিধ অনিষেক ফলৰ উদাহৰণ দিয়া। HS 2014 আহিছিল। উত্তৰটো হ'ব গৰ্ভাধান নোহোৱাকৈ ফলৰ উৎপন্ন হ'লে তাকে অনিষেক ফল বোলে, যেনে কল। 5 নম্বৰ প্ৰশ্ন, আপেলে কিয় অপ্ৰকৃত ফল বোলা হয়? HS 2015 আহিছিল। উত্তৰটো হ'ব ই গৰ্ভাশয়ৰ পৰা সৃষ্টি নহয়, ই বেলেগ অংশৰ পৰা সৃষ্টি হয়, যাৰ বাবে আপেলক অপ্ৰকৃত ফল বোলা হয়। ইয়াৰ অংশৰ নাম পুষ্পাক্ষৰ। 6 নম্বৰ প্ৰশ্ন, গুপ্তবীজী উদ্ভিদৰ ভ্ৰূণস্থলীত কি কি কোষ থাকে? HS 2016 আহিছিল। 2টা সহায়কাৰী কোষ আৰু এটি ডিম্বাণু। 7 নম্বৰ প্ৰশ্ন, আপেল এটাৰ খাদ্যৰ নাম লিখা। উত্তৰ হ'ব পুষ্পাক্ষ। 8 নম্বৰ প্ৰশ্ন, 2টা উদাহৰণ দি অপ্ৰকৃত ফল কাক বোলে লিখা। HS 2016 আহিছিল। উত্তৰটো হ'ব যিবোৰ ফল গৰ্ভাশয়ৰ পৰা সৃষ্টি নহয়, বেলেগ অংশৰ পৰা সৃষ্টি হয়, তাক অপ্ৰকৃত ফল বোলে। উদাহৰণ আপেল আৰু ঔটেঙা। 9 নম্বৰ প্ৰশ্ন, ভ্ৰূণ কি? চিত্ৰসহ দ্বিবীজপত্ৰী উদ্ভিদৰ বিকাশ কেনেকৈ হয় লিখা। HS 2012 আহিছিল। উত্তৰটো হ'ব ভ্ৰূণ হ'ল ডিম্বকৰ ভিতৰত সুপ্ত অৱস্থাত থকা উদ্ভিদৰ একেবাৰে আদি ৰূপ। চিত্ৰটো ইয়াত আছে। এইটো হ'ল ভ্ৰূণ, এইটো ভ্ৰূণপোষ, ভ্ৰূণৰ কোষ, এইটো ভ্ৰূণৰ চাই লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, চিত্ৰটো আঁকি ৰাখিবা, চিত্ৰটো স্ক্ৰীনশ্বট মাৰি ল'বা বা আঁকি ল'বা। গতিকে ইয়াৰ বিষয়ে অলপ বৰ্ণনা কৰিব দিছে। ভ্ৰূণ 2টা ভাগত ভগাব পাৰি, ভ্ৰূণপোষ আৰু ভ্ৰূণৰ কোষ। ভ্ৰূণ খাদ্য শোষণ কৰে। ভ্ৰূণৰ ওপৰৰ মূৰৰ অংশটোক হাইপোফাইচিছ বোলে, তলৰ অংশটোক ভূমি কোষ বোলে। দ্বিবীজ পাৰ্শ্বীয়ভাৱে সৃষ্টি হয়, কিন্তু একবীজপত্ৰী পাৰ্শ্বীয়ভাৱে আৰু ভাৱিখণ্ডভাৱে উৎপন্ন হয়। দ্বিবীজপত্ৰীত জননকোষ ডিম্বকত ৰন্ধ্ৰৰ ফালে বিপৰীত অৱস্থান কৰে। দ্বিবীজপত্ৰীত এটা ভ্ৰূণ থাকে আৰু বীজপত্ৰ থাকে। 2টা অংশক বীজপত্ৰাদি কাণ্ড বোলে।
10 নম্বৰ প্ৰশ্ন অজনৰ প্ৰজননৰ অসুবিধাসমূহ কি কি? HS 2017 আহিছিল। উত্তৰ 1 নম্বৰ অজনৰ প্ৰজননৰ ফলত বিবৰ্তন সম্ভৱ নহয়। 2 নম্বৰ অজনৰ প্ৰজননৰ দ্বাৰা নতুন গুণসম্পন্ন গছৰ সৃষ্টি নহয়। অপত্য গছে কেৱল মাতৃৰ গছৰ গুণ লাভ কৰে। আজিৰ ভিডিওটো এইখিনি। যদি ভিডিওটো ভাল লাগিছে তেনেহ'লে এটা লাইক দিবা আৰু চেনেলটো সাবস্ক্রাইব কৰিবা। আমাৰ এই ভিডিওতে প্ৰতিদিন এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰা হয়, গতিকে চেনেলটো সাবস্ক্রাইব কৰি আৰু বন্ধুদের শেয়ার কৰিবা।